ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আজি বিহুৰ আজি গৰু বিহু। আজি সকলোতে গৰুবোৰ পুখুৰী নদী আদি চবতে গা ধুৱাই তাতে আমিও যাবলৈ ওলাইছোঁ। তাৰ কাৰণে গৰুক মাৰিবৰ কাৰণে চাটবাৰী বনাই আমাৰ দেউতাহঁতে চাটবাৰী বনাই আছে এতিয়া বাহিৰত। তাকে বোলো আপোনাৰ ভিডিঅ'টো এইখিনিৰ পৰা কণ্টিনিউ কৰি দিওঁ। যিহেতু শুই উঠি মুখ হাত ধুই মেলি ল'লোঁ। একেবাৰে গৰু গা পা ধুৱাই আহিয়ে আমিও গা পা ধুই ল'ম। মাহ হালধিও সানিব লাগিব। এতিয়া চাটবাৰীকেইডাল বনাই আছে বাহিৰত। তাকে বোলো আপোনালোকক অকণমান দেখুৱাওঁ। তাকে ব'লক চাই লওক। এয়া আমাৰ এতিয়া দেউতাই চাটবাৰী বনাই আছে। আপোনালোকক দেখুৱাব ওলাইছোঁ। চাওক কিহেদি বনাই আছা দেউতা চাটবাৰী? লাও, বেঙেনা, থেকেৰা, হালধি, আকৌ ইয়াৰ পিছত হালধি লাও বটিব লাগিব। বটি পেলাই হালধি ৰস খাব লাগিব। সেয়া হালধি ৰসে কৰোণা বেমাৰৰ কাম দিব। কৰোণা উৎকৃষ্ট মেডিচিন হ'ল হালধি ৰস। তাৰপিছত গৈ পেলাই গৰু মাহ হালধি বটি লৈ তাত মিঠাতেল সানি গৰু কপালত গাত সকলোতে তেল সানিব লাগিব মাহ হালধি সৈতে। তাৰপৰা সানি সেয়া মাহ হালধি আকৌ গৰুৱে খানা মাহ হালধি আকৌ মানুহে সানিব লাগিব। মানুহে সানি সেয়া হ'ল। তাৰো এটা কথা আছে, বছৰটোৰ কাৰণে খৰ খজুতি বেমাৰ আজাৰৰ পৰা সকলো এটা নিৰাময় এই হেৰি গৰু গাত সানা মাহ হালধি দি পেলাই যেতিয়া সানিব মানুহে গাত, আগতে আমাৰ দেউতাহঁতে কয় এইবিলাক সানিলে বোলে হেৰি হয়, এই খৰ খজুতি বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। সেইকাৰণে সেয়া আগতে দেউতাহঁতে যেনেকৈ শিকাই থৈ গৈছে তেনেকৈ কৰি আছোঁ আৰু বৰ্তমান এতিয়াও। এতিয়া সোনকালে গাখীৰখিনি সেয়াই কৰি আজৰি কৰি দিলে তাৰপৰা গৰুকেইটা গা পা ধুৱাই তেতিয়া আজৰি হৈ আকৌ মাহ প্ৰসাদ নৈবেদ্য দিব লাগিব। গৰু গাই হেৰি কৰি আহিহে তেতিয়াহে মাইকটো লগাব লাগিব। বিহুৰ বিষয়ে অকণমান কৈ দিয়া। বিহু আহিছে বিহু গৈছে বাপতি শাহন বহাগৰ বিহু হয়। বিহু এটা এইখিনি এতিয়া বিপিন চাওডাঙৰ বিহু এটা মই অকণমান গাই দিছোঁ বাৰু। তোমালোকৰ নিচিনা মোৰ ভাইটি আছিলে, তিনিচুকীয়া কাক পথাৰত গুলিয়াই মাৰিলে। প্ৰথম গুলি লাগোতে অ' মা বুলি মাতিলে, দ্বিতীয় গুলি লাগোতে জয় আই অসম বুলিলে। এতিয়া গান গা হৈ গ'ল। এতিয়া চাটবাৰীখিনি বনাই হ'ব আৰু তাৰপিছতে আমি গৰু গা ধুৱাবলৈ গৈ আছোঁ। গাত মাহ হালধি সানি লৈ পেলাই আপোনালোককো দেখুৱাই যাম হয় আজি বিহু দিনটো গৰু কেনেকৈ গা ধুৱাই গৰু মাহ হালধি সকলোবোৰ দেখুৱাম। পোহৰটো বেছি পোৱাৰ কাৰণে অকণমান পোহৰটো বেছি হৈ গৈছে। এতিয়া ব'লক আমি গৰু গা ধুৱাবলৈ যাম। একেবাৰে গা ধোৱা জেগাখিনিত লগ পাম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। এতিয়া মই আপোনালোকক আকৌ লগ কৰিছোঁ কাৰণ গৰুক এতিয়া দেউতাই মাহ হালধি সানিবলৈ গৈ আছে। তাকে বোলো আপোনালোকক দেখুৱাওঁ। এয়া আমাৰ দেউতাই মাহ হালধি ৰেডি কৰিছে। এইখিনি এতিয়া গৰুক সানিবগৈ। গৰু থকা জেগাত লগ পাইছিলোঁ। গৈ আছোঁ গৰু মাহ হালধি সানা। তাকে আপোনালোকক দেখুৱাওঁ।
মাহ হালধি খানা হৈ গৈছে। এতিয়া আমিও অকণমান গৰু গা ধুৱাব যাব লাগিব। এতিয়া দেউতাহঁতে গা ধুৱাব, মই মানে ভিডিঅ'টো কৰিম আৰু তাকে আপোনালোককো দেখুৱাই যাম। এতিয়া আমিও অলপ মাহ হালধি সানি লওঁগৈ। ইয়াকে আমি গাইজ আমি এতিয়া গৰু গা ধুবলৈ আহি আছোঁ। এডাল চাট পাই আপোনালোকে দেখিছে, এডাল দি গৰুক কোবাম। এতিয়া আমি কোবাই সেইখন কলঙলৈ সেইখনলৈ লৈ যাম। তাৰপিছত গৰু সেয়া আহি আছে, দেখি আছে, আহিব দেউতা, ভাইটি, পেহী ল'ৰাটো আহিছে। যাম গোটেইখিনি গা ধুৱাবলৈ। গৰু পলাইছে গা ধোৱা ভয়ত। ব'লে একে গা ধোৱাখিনি দেখুৱাম আপোনালোকক। আমি পাইছোঁ সেই কলংখন, সেইফালে গা ধুৱাই আছে, দেখিছে, গা ধুৱাইছে আৰু লাহে লাহে। বেছি গৰু নাই কলংখনত, মানে মানুহবিলাকে অহা নাই গা ধুৱাবলৈ। সেইফালে এজনী ধুৱাই আছে আৰু আমাৰ এইজনী। নামি যাওঁ অকণমান ওচৰৰ পৰা। এয়া গৰু গা ধুৱাই আছে আৰু আমাৰ দেউতাহঁতে। সেইফালে এজনী ধুৱাই আছে। পোৱালীকেইটাক ইমান খেদিলোঁ, পোৱালীকেইটা নাহিলে। এনেকৈ আজি গৰু বিহুটোত গা পা ধুৱাই লৈ, এতিয়া গা পা ধুৱাই চাফা কৰি লৈ গৰু এইফালে ওপৰলৈ লৈ যাব। লৈ গৈ তাত চাটবাৰীয়েদি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, তেনেকৈ গীত গাই সিহঁতক মাৰে। এতিয়া মোক চাটবাৰী এডাল লৈ যাব দিছে, তাকে নিব আহিছোঁ। এইডাল লৈ যাম। এইডালেদি আজি ঠিকছে কোবাব। এডাল এইফালে যদি গৰু ধৰিব লগাই দিছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপে সৰু, তই হলি বৰ গৰু। এনেকেই গৰু বিহুটো আমাৰ পালন কৰা হয়। এই গৰু বিহুত এনেকেই সিহঁতক গা পা ধুৱাই মেলি চাফ চিকুণ কৰি লৈ এৰি দিয়ে। তাৰপিছতে সন্ধিয়া পৰত সিহঁতক আনি লাড়ু পিঠা খুৱাই সেৱা কৰে। এনেকেই আমাৰ গৰু বিহু পালন কৰা হয়।
একেবাৰে আমিও গৰু চৰু ময়ো অকণমান গৰুজনী গা ধুৱাওঁগৈ। গা পা ধুৱাই মেলি লৈ একেবাৰে আপোনালোকক ময়ো গা পা ধুই ঘৰত আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ। এতিয়া মই গা ধুৱাওঁগৈ। এতিয়াৰ কাৰণে ভৰি ধুৱাই দিওঁগৈ গৰুকেইজনীক। পানী দে ভৰিকেইখন দে পিঠা খুৱাই দিছে মায়ে। খাইছে নাখায় নাখায় গৰুকেইজনী। এইকেইজনী নাখায়, বাকীকেইজনীকে খুৱাই দিওঁগৈ। ডাঙৰজনীকে পোৱালীকেইটা নাখায়, মাককেইজনীকে খুৱাই দিওঁ। এইটো খালে পিৰিককৈ মাৰি দিলে হাততে। পিঠা খুৱাই দিলোঁ। সৌফালে মায়ে পিঠা খুৱাই। জগাটো দি দিলে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। এইখিনিতে বহিলোঁ। গোহালিত আন্ধাৰ বহুত, ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয়, হয়তো আপোনালোকে ইগন'ৰ কৰিব। যিখিনি ভিডিঅ'টো দেখাই দিলোঁ সেইখিনি চাব। এতিয়া ঘৰত আহি বহি দিছোঁ ষ্টেপকেইটাতে। মানে মোৰ গৰু অহা ইমান সোনকালে গম। এতিয়া গৰুবোৰক নতুন পঘাৰে বান্ধিব, যিহেতু দেউতাই নতুন পঘা আমাৰ ঘৰতে বনাইছিলে। আচলতে পঘাবিলাক পতাইদি বনায়। মোৰ দেউতাকে শিকাই থৈ গৈছিলে কেনেকৈ বনাব লাগে, সেইকাৰণে আমি কিনিবলগীয়া নহয়, ঘৰতে পতাবোৰ বনায়। ইমান এটা খৰচ নহয়, ঘৰতে বনাই। যিহেতু বিহুৰ পৰম্পৰা আগৰ পৰাই চলি আহিছে আৰু প্ৰতিঘৰ মানুহৰে এইবোৰ পৰম্পৰাই মানি আহিছে। আমিও মানিছোঁ, যিহেতু আপোনালোকক দেখুৱাই আছোঁ কি কৰিলোঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে। ইমানেই আছিল মোৰ ভিডিঅ'খিনি। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যোনবিলাক মোৰ চেনেলটো নতুনকৈ জইন কৰিছে তেওঁলোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তেওঁলোককো মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। এতিয়া মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই।